দাদা কিমান হ'ল 20 টকা 20 টকা 1 টকা 2 টকা 3 টকা 4 টকা সময় 4 টকাত মোৰ নহ'ব পচাব নুপুচাই মানে আপুনি গাড়ী ভিডিঅ' চোৱা নাই নেকি আপুনি যিমান ঠেলাৱালা ৰিক্সাৱালা সকলোকে কৈছে যে 4 টকা দিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলো ৰিক্সাৱালা ঠেলাৱালাক 4 টকা দিবলৈ কৈছে সেইটো কাৰণে আমি কেনেকৈ চলিম সেইটোতো মই নাজানো এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে সৰু সুৰা মানুহে কোৱা নাই আপুনি মই ভোট দি জয়যুক্ত কৰা এজন জনপ্ৰতিনিধিয়ে কৈছে যে আপোনাৰ 4 টকা দিবলৈ কৈছে সেইকাৰণে আপোনাক মই 4 টকা দিছো এইটোতো মোক কৈ লাভ নাই হ'ব আৰু যেনেকৈ যদি কৈছে আৰু এতিয়া উপায়টো নাই না কৈছে উপায় নাই মানে মই নাজানো আপোনাৰ ঘৰে আছে নে আপোনাৰ বাৰী আছে মই নাজানো আপোনাৰ 4 টকা দিব কৈছে আমি 4 টকা দিছো 4 টকাত আৰু আমি কি ঘৰ পুহিম আৰু পাওঁ আপোনাৰ 100 টকা 150 টকা না সেইটোতো আমাক ক'লে নহ'ব দাদা এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে মই 4 টকা দিছো না সেইটোৱে ময়ো জানো যে টমটমে আছে বা আপোনাৰো ঘৰ এখন আছে আপোনাৰো ঘৰ বাৰী চলাব লাগে আপোনাৰো মিছেছ আছে আপুনি বাচ্চা আছে ল'ৰা ছোৱালী আছে আপুনি পঢ়াব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনাক 4 টকা দিবলৈ সেইটো কাৰণে মই আপোনাক 4 টকা দিছো এতিয়া আপোনাৰ কথাটো শুনক এতিয়া যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলো টমটমৱালা বা ৰিক্সাৱালাক 4 টকা দিবলৈ কৈছে এতিয়া দাদাক এতিয়া মই 4 টকা দিছো দাদাই কৈছে 4 টকা তেওঁৰ ঘৰ নচলে বুলি কৈছে কথাটো সঁচা কথা আজি মই নিজকে বেয়া লাগিছে 4 টকা দিবলৈ আপুনি দেখিছে আপুনি নিজে এতিয়া তেওঁ ভাড়া হৈছে বুলি কৈছে 20 টকা আৰু মই দিছো 4 টকা মই কিয় 4 টকা দিছো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যিহেতুকে আমি আপুনি মই ভোট দি জয়যুক্ত কৰা এজন জনপ্ৰতিনিধি যিহেতুকে অসমৰ মুৰব্বী হয় সেই মুৰব্বীজনে আজি তাৰিখত কৈছে যে 4 টকা ভাড়া দিবলৈ কৈছে আৰু 4 টকা মই দাদাক দিওঁতে দাদাই কৈছে কি 4 টকা তেওঁ ঘৰ নচলে বুলি কৈছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে ভিডিঅ'টো পালে আপুনি চাব আৰু দাদাকো আপুনি দেখিছে 4 টকা তেওঁ নুপুচাই মোক 4 টকা তেওঁ ঘূৰাই আছে 400 টকা য'ত নেকি তাৰ 20 টকা ভাড়া হৈছে তেওঁৰ কিন্তু 4 টকা দিয়াত অমান্তি হৈছে কিন্তু আমিও ক'ব লাগিব এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ 4 টকা দিবলৈ সেইটো কাৰণে মই 4 টকা দিছিলো কিন্তু তেওঁ কৈছে যে মোৰো ঘৰ এখন আছে মই মোৰ ঘৰ বাৰী চলাই খাব লাগিব সেই 4 টকাত মই কি চলাম দিনটো কষ্ট কৰি তেওঁ 1500 টকা পায় সেই 500 টকাত ঘৰ নচলে অত্যাৱশ্যকীয় সামগ্ৰী বুলি আপুনি 1 লিটাৰ তেল কিনিব গ'লে মানে আজিকালি প্ৰায় 200 টকা হয় সেই কথা দাদাই কৈছে কিন্তু উপায় নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে এলাপাচা মানুহে কোৱা নাই আপুনি মই ভোট দি জয়যুক্ত কৰা ব্যক্তি এজনে কৈছে যাক নেকি আমি মামা বুলি কওঁ হয়নে নহয় মামাই কৈছে আপোনাক 4 টকা দিবলৈ কৈছে আপুনি মোক দুখ দি লাভ নাই অসমৰ মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সেইমতে মই কাম কৰিছো আৰু আপুনি মোক দুখ দি লাভ নাই এতিয়া আপোনালোকে অজস্ৰ টমটমৱালা আছে ৰিক্সাৱালা আছে তেওঁলোকক কৈছে কি অকল 4 টকা দিবলৈ কৈছে যিমানেই ভাড়া আপোনাৰ 200 300 500 হওক আপোনাক অকল 4 টকা দিব কৈছে সেইকাৰণে মই আপোনাক 4 টকা দিছো আপুনি এইটো মোক কৈ লাভ নাই আপুনি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে চাগে ভোট দি জড়িত পাইছে আপুনি মই গতিকে সেই ব্যক্তিজনে যদি আপোনালোকক 4 টকা দিবলৈ কৈছে মই জানো আপোনাৰ যে ঘৰ সংসাৰ এখন আছে আৰু ঘৰ সংসাৰ চলিবলৈ আপোনাৰ 4 টকাত নোপোচায় তথাপিতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো মইতো কৰিবই লাগিব গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আপুনি যিহেতুকে মিয়া হিন্দু মুছলিম কৰি থাকে আপুনি চাগে দামী ধনী মিয়াহঁতৰ লগত আপুনি ফ্লাইটত ঘূৰি থাকে কিন্তু এই সাধাৰণ টমটম চলাই খোৱা ল'ৰা এজনক বা ব্যক্তি এজনক সাধাৰণ ৰিক্সা চলাই থকা ব্যক্তি এজনক আপুনি আজি 4 টকা দিবলৈ কয় কিন্তু আপুনি দামী মুছলিমসকলৰ লগত আপুনি ফ্লাইটত ঘূৰি থাকে সেয়েহে মই সকলো অসমৰ জনসাধাৰণক জনাইছো আপোনালোকে সজাগ হ'ব হ'ল এজন সাংবিধানিক মৰ্যাদা পদত থকা ব্যক্তি এজনে এনেকুৱা তুলুঙা মন্তব্য দিব নালাগে যিহেতুকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় সেই মুখ্যমন্ত্ৰী যে আজি তাৰিখত যদি চাবলৈ গ'লে মানে গোটেই অসমৰ যিমানখিনি নিবনুৱা আছে বা ঠেলাই হলাক বা ৰিক্সাই হলাক সকলোখিনিক তেওঁ অপমান কৰা হৈছে অতি দুখ লগা বিষয় গতিকেলৈ মই দাদাক নিশ্চয় তেওঁৰ প্ৰাপ্যটোত মই 20 টকা দিম কিন্তু এনেকুৱা তুলুঙা মন্তব্যৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মই অনুৰোধ জনাইছো এনেকুৱা আপুনি সৰু সুৰা তুলুঙা মন্তব্য নিদিব যিহেতুকে আপুনি অসমৰ এজন মুখ্যমন্ত্ৰী হয় আপোনাৰ পৰা বহুত মানুহে আশা কৰে আপোনাৰ পৰা প্ৰতিজন নিবনুৱাই আশা কৰে যে আপুনি নিশ্চয় কিবা এটা ভাল হকা আনিব কিন্তু আপুনি কি কয় সাধাৰণে কষ্ট কৰি খোৱা মানুহবিলাকৰ পৰা 4 টকা ল'বলৈ কয় অতি দুৰ্ভাগ্যজনক কথা গতিকে ভিডিঅ'টো মই সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো